নমস্কাৰ আজি আৰু অন্য এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আজি বনাবলৈ লৈছোঁ প্ৰেছাৰ কুকাৰত চিকেন বিৰিয়ানী তো সেইটো কাৰণে অকণমান প্ৰথমতে মই চিকেনখিনি মেৰিনেট কৰি ল'লোঁ সকলোখিনি বস্তু মই যোগাৰ কৰি ল'লোঁ এই চিকেনখিনি মই মেৰিনেট কৰি ৰাখিলোঁ অকণমান তেল দিলোঁ তেল দি ভালদৰে মেৰিনেট কৰি থৈ দিম এতিয়া প্ৰেছাৰ কুকাৰ এটা দিলোঁ তাতে মই অকণমান পিঁয়াজ দি পেলাই পিঁয়াজখিনি প্ৰথমতে ভাজি ল'ম পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি মই ভাজি লৈছোঁ পিঁয়াজখিনি ভাজি এতিয়া ৰঙা হৈ গ'ল দেখিছে এতিয়া আমি পিঁয়াজখিনি কাঢ়ি পেলাই থৈ দিম পিঁয়াজখিনি একেবাৰে ৰঙচুৱাকৈ ভাজিব লাগিব তাৰপিছত মই বিৰিয়ানীত আলু দিলে খাই বহুত ভাল পাওঁ কাৰণে মই আলু দিছোঁ আলুটো নিদিলেও হয় মই সেইকাৰণে আলুটো দিছোঁ যিহেতুকে মই খাই ভাল পাওঁ এতিয়া আলুটো এয়া মই ফ্ৰাই কৰি ল'ম আলুটো এয়া মোৰ ফ্ৰাই কৰি হৈ গ'ল তাৰপিছত সেই একেখিনি তেলতে মই দিলোঁ লং ইলাইচি ডালচেনি আৰু তেজপাত তাৰপিছত মই আকৌ ইয়াত এতিয়া পিঁয়াজ অকণ দি দিম এয়া কাটি থোৱা পিঁয়াজ মই দি দিছোঁ দি পেলাই এতিয়া মই এইখিনি লৰাই লৰাই ভাজি ল'ম এয়া পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই মেৰিনেট কৰি থোৱা মাংসকণ দি মই মাংসখিনি এতিয়া ভালদৰে লৰাই অকণমান ভাজি ল'ম এয়া মাংসখিনি লৰাই মই ভাজি আছোঁ তাৰপিছত মাংসখিনি অকণমান ভজা হোৱাত মই তাতে কাটি থোৱা বিলাহী অকণমান দিছোঁ বিলাহী ইমান বেছিও দিব নালাগে বিলাহী এটা দিছোঁ অকণমান ডাঙৰ চাই বিলাহীখিনি সিজি অহাত মই অকণমান আদা নহৰু পেষ্ট দি দিছোঁ আদা নহৰু পেষ্টটো অকণমান মই পিছত দিলে মোৰ ভাল লাগে মই সেইকাৰণে অলপ পিছত দিছোঁ আপোনালোকে পিঁয়াজৰ পিছতো দিব পাৰে এতিয়া তাতে মই দি দিলোঁ অকণমান দৈ মোৰ ইয়াৰ ঘৰতে বনোৱা দৈ আছিলে কিনা দৈও ব্যৱহাৰ কৰিব পাৰি দৈ অকণমান দি আমি ভালদৰে ভাজি ল'ম তাতে অকণমান এতিয়া মই দি দিলোঁ বিৰিয়ানী মছলা দি অকণমান ভাজি ল'লোঁ তাৰপিছত এয়া মই ধুই থোৱা বাসমতি চাউলখিনি মই দি দিছোঁ চাউলখিনি দিয়াৰ পিছত বেছি লৰাব নালাগে মই এনেই অকণমান লৰাই দিছোঁ নহ'লে চাউলটো ভাঙি যোৱাৰ চান্স থাকে এতিয়া তাতে মই দি দিলোঁ মই ফ্ৰাই কৰি ৰখা আলুখিনি তাৰপিছত বইল ডিম থৈ দিছিলোঁ আৰু সেয়া বইল ডিমকেইটা দি দিছোঁ তাতে এতিয়া মই ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি দি দিলোঁ এয়া ধনিয়া পাত আৰু পদিনা পাত মই কাটি থৈ দিছিলোঁ সেয়া একেলগে দি দিলোঁ আৰু তাৰ ওপৰত আকৌ মই পিঁয়াজ অকণমান দি দিলোঁ এতিয়া ইয়াতে মই গৰম পানী দি দিলোঁ পানীটো এটা জোখমতে দিব লাগিব বেছি পানী দিলেও বেয়া হ'ব আৰু একেবাৰে কমাই দিলেও বেয়া হ'ব বস্তুটো অকণমান জুচি টাইপৰ হ'ব লাগে আৰু চাওক এটা চিটি অহাৰ পিছত মই ঢাকোন খুলি মই চালোঁ চাওক কেনেকুৱা ধুনীয়া হৈছে বিৰিয়ানীখিনি এটা এটা হৈ আছে বিৰিয়ানী আমাৰ একেবাৰে খাবলৈ ৰেডি হৈ গ'ল একেবাৰে সহজতে হোৱা বিৰিয়ানী